ৰাতিপুৱাই আজি আমাৰ ঘৰৰ মানুহে নলবাৰীলৈ গ'ল। তো নেনে সীমা কোনে লাগ দেখছা না বা আৰু মোক এই গোটেই সাম্ৰাজ্যৰ দায়িত্ব দি গৈছে। এতিয়া বা আৰু মই ৰুটি আলু ভজা বনাই দুয়োতে আড্ডা মাৰি মাৰি ৰুটি আলু ভজা খাই আছোঁ। যিহেতু লগুণদানি এখনলৈ আৰু নিমন্ত্ৰণ আছিল, সেয়ে তাত বা আৰু মই যাবলৈ ওলাইছোঁ। পিছে এইটো মোৰ পুৰণি অভ্যাস, তালাটো মাৰি উঠি তললৈ টানি দিয়া। পিছে মই এতিয়াও বাৰ মতেহে ড্ৰেছ পিন্ধোঁ। আজি পিন্ধা ড্ৰেছটো মোৰ ভণ্টিৰ হয়। সেয়ে বা আৰু মই ভণ্টিক ভিডিঅ' কল কৰি তাইক আমি জ্বলাই আছোঁ। পোনপ্ৰথমে আমি হনুমান বাবাৰ মন্দিৰত সোমাই আশীৰ্বাদ ল'লোঁ। জয় শ্ৰীৰাম, জয় হনুমান বাবা। পিছে ইয়াত আহি মই তামোল মুখত ভৰাই কথা ক'ব নোৱাৰা অৱস্থা হৈছিল। পিছে আজি এনেকুৱা লটি-ঘটি হ'ল যে অহাৰ টাইমত বা আৰু মই এখনো পিলপিলি পোৱা নাছিলোঁ। 1.5 কিলোমিটাৰমান আমি খোজকাঢ়ি ঘৰলৈ আহিলোঁ। তাৰপিছত এইটো মেণ্ডেটৰী যে ঘৰলৈ আহি দেউতাক সকলো কথা কোৱা।